মায়ে চাকিখন ধুম দে কালি হেদখন বিশ্বাসন মা বুজাবে এৰা জিতে হাকা লাগিলে চাইকেল দুৱাৰ আজিতে ধুই থং দে মা কালি পুৱাৰো মালা পিন্ধাবা দিলে ফুল ফেষ্টিভেল কোনে হাংকাৱে মই দিনটো যাম আজি কৰা ক'ত থাকে মোৰ মাথাটো নষ্ট নকৰবি মাইতে চাইকেলখন ধুমাই দে বিশ্ব শৰ্মা পূজা খান কালি আহিবা লাগে দেউ কি লাগে সুধিয়ে লওঁ ৰ কালি গিলে কাবাৰ পূজা চূজা পাতনি ভাল লাগে অলপ গাজি বুট খাব পাৰিলো হয় অলপ কলা পেল চাপেলো খাব পাৰিলো হয় সিনে গেছি ভাড়া হলে গেছি আই ভগৱানে মোৰ কথা শুনলিয়া কাই অৰ্ডাৰ আহিয়ে গেল hello. মই চিনি মেনবাকে কৈছো চিনি পাছিনে নামাই কিবা অৰ্ডাৰ আছিল নেকি এবাৰ ফোন কৰিলা তুমি কালিতো বিশ্ব শৰ্মা পূজা বুলি জানাই সৰুকে পূজাখন পাতিম বুলি ভাবছিলো বছৰৰ মূৰত পূজাখন আহে কেনেকে এনাই ফিৰি যাবা দিয়া কৰা পূজাখন কৰা বেছি যোগাৰ নালগে দিয়া তাকেতো সেইকাৰণে পূজাখন পাতিম বুলি ভাবছিলো এনে কেনেমান লাগব নি জাগাখিনি আপুনি এটা কিবাকে হিচাপ কৰি কওকচোন তোমাৰ বুট 4 কেজি মুগ 2 কেজি আৰু ফল প্ৰকাৰ কিনিতো জানয়ে গোটাইখিনি বা কি লিষ্ট দিছে আৰু বুট এগিলাটো দেখলোৱে দাছো মৌচো গলা ধূপ চাকি গলা বাস তোমায় এখানটিয়ে জোগাৰ বাস এইখিনি নদে পিছে নামাই মইনো কেইটামানত যাব লাগব কি কেইটামানত আহিবে তো নাট্টাকে পূজাখন কৰিবে কেইটামানত যাম ক'ত আমাৰ তাকে পূজা কৰিবে আই আমি দেউছেও নামটো আপিৰাতটো নাই অলপ কিবা কৰি বুলি ভাবছিলো আপোনাক সুধি ললো দিয়ক জগাৰখন নিবে কেইটামান লাগে হ'ব দিয়ক জানিলো যাতে ফোনটো কাটো মোৰ কাম আছে পূজাখনক গেলি এনাম আশা কৰিছিলো কেইটামান টকা পাম বুলি ভাবছিলো নামাই ইয়াৰে সুখটাই কৰিবই লাগব ভগৱানে তো সুধাই নেৰে তো সুখ নহয় এটা পণ্ডিতে অভিশাপ দিছি তো মাত বল নাই দেখোনে ফোন কেইকেবে কাটছি যে মই নাই বকলো কলা পেলৰ খাৰ বাদ দিলো দোকানক যাই পেলাই মই আকলা চাহে খাই কৃষ্ণ Pepe pondite 42 দিছি বুট 4 কেজি মুগ 2 কেজি জাখাবা মানে মাহাক দুটা বুদ্ধি ঘৰত খেদাব তাত টপলাটো ডাঙৰ কৰব পাটি গম দাপিছো কি নাই বস্তু বেটাই খাবা চাইতে কৰলে নিজে ঠগি পাতিম কাকো